মাছ বা মাছৰ মাথাৰ লগতো পচলা খোৱা হয়। পিছে আজি নিউট্ৰেলাৰ লগতো কেনেকৈ বনালোঁ দেখাইছোঁ। এয়া দেখিছে নহয়, নিউট্ৰেলা গৰম পানী আৰু অকণমান নিমখ দি 10-15 মিনিটমানৰ কাৰণে তিয়াই থৈছিলোঁ। এতিয়া চফ্ট হৈ যোৱাৰ পাছত ভালকৈ ধুই এনেকৈ চেপি তেলত অলপ দেৰি ফ্ৰাই কৰি ল'ম। নোহোৱালৈকে ফ্ৰাই কৰি ল'ম। সেইখিনি কৰি ল'ম। এতিয়া মই অন্তৰাই থৈ দিম। এতিয়া আৰু অকণমান তেল কাটি ল'লোঁ। পচলা মাছৰ মাথা বা মাছৰ লগতো পচলা খাইছেই চাগে। আজি ভাবিছোঁ নিউট্ৰেলাৰ লগত বনাওঁ। সেইকাৰণে আপোনালোককো আমাৰ স্বাস্থ্যৰ কাৰণে পচলা খুবেই ভাল। কেঁচাকেও যদি ইয়াৰ ৰসটো খাই নহয়, প্ৰেছাৰ থকা বা ইউৰিক এচিড থকা লোকসকলৰ কাৰণে খুবেই উপকাৰী। ইয়াত মই এটা পিঁয়াজ দিছোঁ, এটা নহৰু দিছোঁ, দুফাল কৰি বিলাহীটো দি দিছোঁ মই পচলাখিনি। নিমখ দিছোঁ, হালধি 2 চামুচ, জিৰা পাউডাৰ দিছোঁ 2 চামুচ, গৰম মছলা পাউডাৰ ভালদৰে লৰাই দিছোঁ। ইয়াত জালুকৰ গুড়ি অকণমান মাৰি থৈ দিওঁ। 10 মিনিটমানৰ পাছত চাওঁ কি হৈছে। বিলাহী গলিলেই এতিয়া মই নিউট্ৰেলাখিনি কাটি দিম। নিউট্ৰেলাখিনি পচলাৰ পানীখিনি খুলি লৈছোঁ দেখিছেনে? ফ্ৰাই হ'লেই অলপমান পানী দিম। এয়া চাওক লাষ্টৰ উতলটো আহিলে আৰু মোৰ নিউট্ৰেলা পচলাৰ আঞ্জাখন তৈয়াৰ হৈ গ'ল। এয়া নিউট্ৰেলা আৰু পচলাৰ আঞ্জাখন আজি